পুনৰ দিব পিএম কিষাণ সন্মান নিধিৰ ধন। অতি শীঘ্ৰে দেশৰ কোটি কোটি কৃষকৰ বেংক একাউণ্টত সোমাব পিএম কিষাণ সন্মান নিধিৰ 23 নম্বৰ কিস্তিৰ ধন। আৰু 23 নম্বৰ কিস্তিৰ ধন পোৱাৰ পূৰ্বে কৃষকসকলে কৰিব লাগিব এটা বিশেষ কাম, অন্যথা কৃষকসকলৰ বেংক একাউণ্টত এইবাৰ নোসোমাই 23 নম্বৰ কিস্তিৰ ধন। কি কাম কৰিব লাগিব আৰু কেনেকৈ কৰিব চাওঁ আহক। পিএম কিষাণ সন্মান নিধিৰ ধন লাভ কৰা সকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ। 23 নম্বৰ কিস্তিৰ ধন লাভ কৰিবলৈ শীঘ্ৰে পঞ্জীয়ন কৰক আপোনাৰ নাম। ফাৰ্মাৰ ৰেজিষ্ট্ৰি কৰিব লাগিব কৃষকসকলে। পঞ্জীয়ন নকৰা কৃষকে নাপাব পাৰে পিএম কিষাণ সন্মান নিধিৰ 23 নম্বৰ কিস্তিৰ ধন। আৰু ফাৰ্মাৰ ৰেজিষ্ট্ৰি নিজে কৰিব নোৱাৰিলে আপোনালোকে CSC চেণ্টাৰত গৈ এই কাম কৰি ল'ব। আৰু পঞ্জীয়ন কৰাৰ পিছত ঘৰতে আপোনাৰ আবেদনৰ স্থিতি পৰীক্ষা কৰক। নিজেই কৰিব পাৰিব এই কাম। কিদৰে কৰিব পৰীক্ষা চাওঁ আহক। প্ৰথমে পিএম কিষাণৰ অফিচিয়েল ৱেবছাইট pmkishan.gov.in লৈ যাওক। তাৰপিছত হোম পেজত থকা ফাৰ্মাৰ্ছ কৰ্ণাৰলৈ যাওক। ইয়াৰ পিছত ষ্টেটাছ অফ চেল্ফ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ বা CSC ফাৰ্মাৰ্ছ বুটামটোত ক্লিক কৰক। নতুনকৈ খোল খোৱা ফৰ্মখনত আপোনাৰ 12 অংকৰ আধাৰ নম্বৰটো লিখক আৰু কাষত দিয়া কেপচা কোডটো শুদ্ধকৈ সন্নিৱিষ্ট কৰক। শেষত চাৰ্চ বুটামটোত ক্লিক কৰিলেই আপোনাৰ আবেদনৰ বৰ্তমানৰ স্থিতি দেখিবলৈ পাব। আৰু যদি আপোনাৰ পৰীক্ষা কৰি থকা হৈছে তেন্তে পেণ্ডিং ফৰ এপ্ৰুভেল বুলি আহিব। আৰু পৰীক্ষা সম্পূৰ্ণ হ'লে এপ্ৰুভ বাই ডিষ্ট্ৰিক্ট/ষ্টেট বুলি আহিব। আৰু পূৰ্বে পঞ্জীয়ন কৰা সকলে চাব পাৰিব পঞ্জীয়নৰ তথ্য আৰু কিস্তিৰ তথ্য। ইয়াৰ বাবে ফাৰ্মাৰ্ছ কৰ্ণাৰত থকা ন' ইয়ৰ ষ্টেটাছত লাভ কৰিব এই সকলো তথ্য। ইয়াৰ বাবে আপোনাৰ পঞ্জীয়ন নম্বৰ আৰু মোবাইলত অহা OTPৰ প্ৰয়োজন হ'ব।